Love you. Okay. হেল্ল' গাইজ, কি খবৰ? সকলোকে স্বাগতম জনাইছোঁ মোৰ ছেকেণ্ড চেনেল গাঁৱলীয়া ব্লগলৈ। তো আজি এটা অন্য ভিডিঅ' লৈ আপোনালোকক লৈ আহিছোঁ। তো চাওক, আজি অলপ ওলাই যাম, কি কৰোঁ তাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো। তো গাইজ, এতিয়া আমি গৈ আছোঁ ফাৰ্ষ্টতে কামপুৰ ইলেক্ট্ৰিচিটি বৰ্ডলৈ। আৰু তাৰপিছত যাম, গাড়ীখন অকণ লেতেৰা হৈ আছে যিহেতুকে ঘূৰা পকা বেছি হয়। তো আজি এবাৰ ৱাশ্বিং কৰি আনো বুলি ভাবিছোঁ ৱাশ্ব চেণ্টাৰ। তো আপোনালোকে চাই থাকক, ইলেক্ট্ৰিচিটি বৰ্ডত যাওঁ, ভিউ আৰু দেখাই আছোঁ আপোনালোকক। বলক। চ' এতিয়া আহি পাই গ'লোঁ কামপুৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ অফিচত। ইয়াতে আমাৰ বিলটো দিম। চ' সেই বাইকখন ইয়াতে থলোঁ, চাই লওক। ফ্ৰণ্টত আছে এইটো থানা। বিলটো দিব। 2000 years. তো ফাইনেলি বিলটো পে'মেণ্ট কৰিলোঁ। 2 মাহত দিয়া নাছিলোঁ, 503 টকা দিছে, বিল বনাই দিছে। এতিয়া গৈ আছোঁ গাড়ী ধৰাবলৈ। বলক। চ' গাইজ, এতিয়া আমাৰ বিল চিল দিয়া কমপ্লিট। এতিয়া আমি গৈ আছোঁ বাইকখন ৱাশ্ব কৰিবৰ কাৰণে। তো আপোনালোকক দেখাম ক'ত ৱাশ্ব কৰোঁ, কি কৰোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু বলক। এতিয়া ফাইনেলি আহি আমাৰ পাই গৈছে আমাৰ লক্ষ্যস্থান গাড়ীখন ৰখা। তো ফাইনেলি পাই গ'লোঁ ৱাশ্বিং চেণ্টাৰত। তো বাইকখন এতিয়া সোমালোঁ হস্পিটেলত। বাইক, টমটম, এভৰিথিং সকলো ধুৱে। তো আজি লৈ আহিছোঁ, এতিয়া তাকে আহিব। তো কৰাও, আপোনালোকে চাওক ভিডিঅ'টো। কিদৰে ধুৱে গাড়ীখন। চ' এতিয়া আমাক কৈছে বাইকখন ওপৰলৈ উঠাই দিবলৈ। চ' এতিয়া নিলে উঠাই আছে ওপৰত। গাড়ী জেগাত বাইক উঠাব লাগিব। উঠোৱা বঢ়িয়াকৈ উঠাবা। বাইক এতিয়া পুৰা ৱাশ্বিঙত লগাই দিম আৰু খুব সুন্দৰকৈ আমাৰ ভাই আহি আছে, ভাই ধুব। চাই থাকক ভিডিঅ'টো। তো আপোনালোকে অলপ চিনেমেটিক শ্বট চাবলৈ ৰেডি হৈ যাওক। I know she like it for me. I'm a flyer like Aladdin on a pussy golden blessing. Why she did it? Cause she lying. What we do here is so discreet. If you ask me, I know nothing. She just jumping on my dick. I know she like it cause she like it. তো গাড়ীখন ধোৱা অলৰেডি হৈ গৈছে আৰু য'ত মই ধুই আছোঁ মই
জেগাটুকুৰা কৈ দিছোঁ ক'ত আছে। কামপুৰ পাচনিজাৰ ৰোড, পুৰণা ফায়াৰ ব্ৰিগেড অফিচৰ সন্মুখত। আৰু ৱাশ্বিং চেণ্টাৰটোৰ নাম হৈছে MB কাৰ এণ্ড বাইক ৱাশ্বিং চেণ্টাৰ। গতিকে আহিব সকলো ইয়ালৈ আৰু আপোনাৰ নিজৰ মনৰ পচন্দৰ গাড়ীখনক সুন্দৰভাৱে ধুৱাই পেলাই লৈ যাব। তো চাওক, এইখনে হৈছে MB কাৰ এণ্ড বাইক ৱাশ্বিং চেণ্টাৰ। তো ইয়াতে আছোঁ বৰ্তমান, বাইকখন ৱাশ্বিং কৰাই আছোঁ। তো ইয়াৰ পৰা যাম আৰু বেলেগ জেগালৈ যাম, আপোনালোকে চাই থাকক। চ' এতিয়া আমাৰ বাইকখনৰ ফাইনেল লুক দিবৰ কাৰণে ৰেডি হৈ আছে। তো এইফালে পূৰা কাম কমপ্লিট হ'ব আৰু অলপ সময় আছে, কমপ্লিট কৰিলে আমি গৈ আছোঁ ফটোশ্বুটলৈ। তো আপোনালোকে চাই থাকক ব্লগটো, কেনেকুৱা পায় লাষ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চ' এতিয়া কাৰ, বাইক, টেম্পু, ই ৰিক্সা আদিৰ ৱাশ্বিং আৰু পলিচৰ প্ৰাইচখিনি আপোনালোকক কৈ আছোঁ। চ' বাইকৰ ৱাশ্বিং প্লাছ পলিচ 80 ৰুপিজ অনলি, আৰু কাৰ ৱাশ্বিং 200 ৰুপিজ, আৰু ই ৰিক্সা ৱাশ্বিং এণ্ড পলিচ 150 ৰুপিজ, আৰু টেম্পু ৱাশ্বিং 100 ৰুপিজ, পলিচ 50 ৰুপিজ। তো ইয়ালৈ আহিব, অতি কম দামতে আপোনালোকে ৱাশ্বিং প্লাছ পলিচ কৰি লৈ যাব পাৰিব। আপোনালোকে ইয়ালৈ আহিব, কামপুৰ টু কঠীয়াতলি ৰোড, পাচনিজাৰ নিয়াৰ বাই মহেন্দ্ৰ কন্দলী স্কুলৰ ওচৰত আছে। আপোনালোকে আহিব ইয়ালৈ। তো অতি সুন্দৰভাৱে ৱাশ্বিং কৰে দাদাহঁতে, তো চাই থাকিব আৰু ইয়ালৈ আহিব আৰু। চ' এতিয়া আমাৰ বাইকখন ধুই পখালি হৈ গ'ল। এতিয়া আমি ধোৱাৰ কাৰণে যোনটো পইচা দিবলগীয়া হৈছে সেই পইচাটো আমি দি লওঁ। দি লৈ পেলাই আমি গৈ আছোঁ ফটোশ্বুটৰ জেগালৈ। তো চাই থাকক ভিডিঅ'টো পলম নকৰি, আৰু অকণো ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। চ' এতিয়া আমাৰ বাইক চাইক ধোৱা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ ফটোশ্বুটলৈ, নে কি কোৱা? ধামাকা দি আছোঁ আজি। ফটো উঠিম গাড়ী দি আছিলা, কেনেকুৱা জনাবচোন কমেণ্ট। আপোনালোকে লগত বলক। এইখনে হৈছে, ইয়াতে আছে লেমন কেফে, ইয়াতে ৰজা আছে, চাই থাকক। এতিয়া আমি গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যন ফটোশ্বুটলৈ। তো আপোনালোকক চাই আছোঁ, অলপ চেষ্টা কৰিছোঁ মটো ব্লগিং কৰিবৰ কাৰণে। তো আপোনালোকক চাই থাকক, আমি গৈ আছোঁ ফটোশ্বুটত। তো কোন জেগা যাম না? বৰকোলা। আমি এতিয়া গৈ আছোঁ বৰকোলালৈ। তো সুন্দৰ পৰিৱেশৰ মাজত আমি ফটোশ্বুট কৰিম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ' যদি ভাল লাগে লাইক এটা কৰি দিব আৰু কি কয়। যিহেতু আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' দুইটা চেনেলতে বনাই আছোঁ। আৰু আমাৰ প্ৰথম চেনেলটো সোণালী অসম এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগত ডেছক্ৰিপশ্যনত থাকিব লিংকটো, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ চেক কৰি আমাৰ প্ৰথম চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই লৈ যাব। যিহেতু আমি বহুত কষ্ট কৰি আমি ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে। চ' আপোনালোকে ভিডিঅ'টো চাব আৰু। Please right side turn. Pulsar 150 is
turning to the photo shot main point. तो ये है हमारा फोटो शॉट का जगह. आप लोगों को लेके हम आ रहा है सोनाली असम एंटरटेनमेंट. तो देखो ये है भूत बांग्ला. यहाँ पे भूत रहता है रात को, इसीलिए यहाँ पे हम फोटो नहीं उठेगा. तो हम आगे जाते हैं, देखते हैं क्या मिलता है आगे आगे. চ' এতিয়া আমি পালোহি আমাৰ ফটোশ্বুটৰ জেগা. এতিয়া আমি ডিচাইড কৰিব পৰা নাই ফটোৱে উঠিম নে কভাৰ চং এটাকে কৰি দিম. তাকে চেষ্টা কৰোঁ কি কৰোঁ. ঘপকৈ আমি ডিচাইড কৰি লওঁ কি কৰোঁ. এতিয়া ফটোশ্বুটে কৰোঁ নে কভাৰ চং কৰোঁ, কি কোৱা? তাকে আপোনালোকে ক'বচোন বাৰু কি বনালে বেছিকৈ ভাল হয়, মটো ব্লগিং ভাল হয়, কভাৰ চং ভাল হয় নে শ্বৰ্ট ফিল্ম? আপোনালোকে কোনটো বিচাৰে আমাৰ পৰা বেছিকৈ কমেণ্ট কৰি জনাব. ঠিক আছে, তো এতিয়া চাই থাকক কি কৰোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু. তো গাইজ আমি আহিছিলোঁ ফটোশ্বুটলৈ. চ' ঘপকৈ আমাৰ ভাই ইয়াত কল এটা আহিলে, কলটো এটেণ্ড কৰিলোঁ. কি হৈছে কথাটো কৈ দিয়া. সকলোকে সোণালী অসমৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ. আপোনালোকে ইমান মৰম দি আছে আমাক. আৰু আজি আহিছিলোঁ মুস্তাক মই ফটোশ্বুট কৰিবলৈ. আৰু এনেকুৱা ইণ্টাৰেষ্টিং, এনেকুৱাতে মানে আগৰ চিনাকি এগৰাকী ছোৱালীয়ে মোলৈ কল কৰিলে. আৰু তাই কিন্তু কোনো মোৰ পেৰখী চেৰখী নহয় দেই, আপোনালোকে ভুল নাভাবিব. অকস্মাত মানে ফোনটো আহিলে মই এটেণ্ড কৰিলোঁ. আৰু এটেণ্ড কৰোঁতে মানে মই কলটো ৰেকৰ্ডিঙো কৰি থৈছিলোঁ আৰু প্লাছ মই মানে মোৰ লগত কথা বতৰা হৈছিলে তেওঁৰ লগত. তো তাই মানে মোক মনে মনে ইমান ভাল পায়, মোক মানে কৈ পেলালে আজি. তো গতিকতে মই ভাবিলোঁ যে এইটো এটা প্ৰেংক শ্বুট কৰি দিয়া যাওক. তো আপোনালোকেও শুনক কিনো কৈছে মোক. গতিকতে চাই পেলাই মানে কমেণ্ট কৰিব. তো ধামাকাদাৰ হ'বলৈ গৈ আছে ভিডিঅ'টো আপোনালোকক. তো গাইজ আমাৰ ফটোশ্বুটো উঠা হৈ গ'ল. চ' এতিয়া ঘৰলৈ যাব সময় হৈছে, যিহেতু টাইম বহুত হৈ গ'ল. তো ঘৰলৈ যাওঁ, ভোক লাগিছে. অলপ সোনকালে আহিলোঁ যিহেতু বহুত কাম কৰিলোঁ. লাইনৰ অফিচত গ'লোঁ, গৈ বিল চিল দিলোঁ, তাৰপিছত বাইকখন ৱাছ কৰিলোঁ. চ' তাৰপিছত ফটোশ্বুটলৈ আহিলোঁ যিহেতু. চ' এতিয়া ভোক লাগিছে, ঘৰলৈ যাওক, বজাৰতে কিবা এটা খাই ল'ম, খাই লৈ ঘৰলৈ যাম. চ' আজিলৈ এনেই সৰু ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ. চ' কেনেকুৱা পালে জনাব কমেণ্ট কৰি. আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব. তো আজিলৈ বাই বাই. তো লগ পাই আছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত.